ডাউকি বুলিও জানে ন? ডাউকি ये जगह का नाम है। परिवार का नाम है। নদীটোৰ নাম বেলেগ হয়। ডাউকিটো মানে ইয়াৰ জেগাটোৰ নাম হয়। তুমি মোৰে যে গুড মৰ্ণিং গাইজ। তো আজি হ'ল নেক্সট ডে আৰু আমি আছোঁ শ্বিলঙতে। এতিয়া ৰাতিপুৱা 6টা বাজিব আৰু আমি ডাউকি যাব ওলাইছোঁ। ৰেডি হ'ম আৰু হোৱা নাই এতিয়ালৈকে। তো ভিডিঅ'টো ষ্টাৰ্ট কৰিয়ে দিলোঁ। তো লাষ্টলৈ চাই থাকিব আপোনালোকে। তো এয়া আমি গাড়ীত বহিলোঁ ৰেডি হৈ আৰু এয়া চাওকচোন পূৰা ৰাতিপুৱাই বৰষুণ দিয়া ষ্টাৰ্ট হৈ গ'ল। তো ইয়াৰে বতৰৰ একো ভৰসা নাথাকে আৰু কেতিয়া ৰ'দ দিয়ে কেতিয়া বৰষুণ দিয়ে। তাৰপিছত আমি পুলিচ বজাৰ পাৰ হৈ পেলাই অলপ আগত ৰখি চাহ খালোঁ। তো আপোনালোকে চাউণ্ডটোতে শুনিবলৈ পাইছে কিমান হেভি ৰেইন দি আছে আজি। শিলঙৰে গধূলি নামি আহে কুঁৱলী শিলঙৰে গধূলি নামি আহে কুঁৱলী। আজিহে একদম মানে মেঘালয়ত অহা যেন লাগিছে আৰু কাৰণ একদম চাৰিওফালে কুঁৱলী আৰু বৰষুণ তাতে আৰু একদম ঠাণ্ডা পৰিৱেশ বতাহ মাৰি আছে। ভালেই লাগিছে আৰু আজি আহি পেলাই। নাজানো আৰু তাত কেনেকুৱা কি পৰিৱেশ বাট এতিয়া ৰোড ট্ৰিপটোতো ধুনীয়া লাগিছে একদম। চাওকচোন আপোনালোকে দেখিছে চাগে। আৰু ডাউকিটো শুনি আছিলোঁ যে যোৱাকালিৰ পৰা পূৰা ৰ'দ গৰম বতৰ হৈ আছিল বাট আজি আমি ষ্টাৰ্টিঙৰ পৰাই বৰষুণ পালোঁ। তো নাজানো আৰু কি হয়। আৰু এয়া মোক চাওকচোন পূৰা উৰা চলখন উৰি আছোঁ আৰু ঠাণ্ডাতে। পুলিচ বাজাৰটো ডাউকি 3 to 4 আৱাৰ্ছমান লাগে কাৰণ দূৰো আছে বহুতখিনি আৰু ৰাস্তাবোৰো বেয়া মাজে মাজে। তো গৈ আছোঁ আৰু লাহে লাহে আৰু বতৰটো যিহেতু আজি বেয়া বৰষুণো দি আছে। তো ফাইনেলি আমি ডাউকি আহি পালোঁ। এয়া ডাউকি ব্ৰিজ। তো এয়া ব্ৰিজৰ ওপৰেৰে পাৰ হৈ গৈ আছোঁ আৰু ৰঞ্জন নুপুৰে মাতে কি খাজ খাজ কৈ পাতে মন বলিয়া কৰে কুলি মাতে তোমারে যে আজি রাগে নিয়ৰতো ৰং খানে শিলঙৰে গধূলি নামি আহে কুঁৱলী শিলঙৰে গধূলি নামি আহে কুঁৱলী পাখি। তো এতিয়া আমি গাড়ীৰ পৰা নামি পেলাই এতিয়া তলৰ ফালে যাব ওলাইছোঁ ব'টিঙৰ ফালে। যিহেতু ইমান দূৰ আহিছোঁৱে তো ব'টিং কৰিব মন আছিলে তো চাওঁচোন ব'লক। আৰু ইয়াৰে ব'টিং ৰেট হৈছে ₹800 ফৰ 3 পাৰ্চনছ আৰু 45 মিনিটছৰ কাৰণে। তো এতিয়া ব'টিং কৰিমেই আৰু যিহেতু আহিছোঁৱে। তো এতিয়া গৈ আছোঁ তলত নামি। বাপৰে এয়া চাওকচোন কিমান নাও ৰখাই থোৱা আছে আৰু মানুহো আহিছে সেইবুলি বহুত। মনতে পৰিছে रंजन नुपुरे अभी तो बारिश का टाइम है ना, आता रहता है। অকণমান মনটো বেয়া লাগিলে কাৰণ ৰিভাৰটো পূৰা চাফা মানে ক্লিনেষ্ট ৰিভাৰ বুলি জনা যায় ডাউকিত। সেইটোৱে দেখিবলৈ নাপালোঁ। ইমান দূৰৰ পৰা আহিছিলোঁ আশা কৰি কিন্তু চব বৰষুণে খেলি মেলি কৰি দিলে আৰু। তো উপায় নাই আৰু আহিছোঁ যিহেতু ব'টিং কৰিলোঁ লগতে এয়া চাওক আপোনালোকে ৱাটাৰফলছবোৰ। বাকী এনে ভালে লাগিছে পৰিৱেশটো ধুনীয়াই ঠাণ্ডা ঠাণ্ডা। ৰাতিহে যেন জুৰিলেহি আজি মনে মনে হৃদয়তে কি যে বুক ভৰা বহু মৰমেৰে पानी तो साफा था ना इधर का। बहुत सफा है।
हाँ हाँ आज सुबह सुबह? 6 बजे का टाइम में हाँ एकदम क्लियर है पानी। अभी इतना अभी क्यों तो हो क्योंकि गया आ ऐसा? रहा है ना, हाँ? बड़ा पानी आ रहा है इसलिए पहला हो गया क्या क्या बड़ा पानी। ओ इसलिए थोड़ा वो हो गया हाँ। नहीं तो पूरा क्लीन होता है ना ক্লিন পানীখিনিতো দেখিবলৈ নাপালোৱে আৰু এতিয়া আকৌ বৰষুণ ষ্টাৰ্ট দিলে Wah, selek deh kan? Yato selesai. Itu. Wow. যিহেতু ইমান বৰষুণ দিয়েও আছে চাওক গাইজ তো এতিয়া আমি গুফাটোৰ তলত এতিয়া সোমাব গৈ আছোঁ ৰখিম ইয়াতে যিহেতু সিফালেও যাব নোৱাৰোঁ এয়া ব্ৰিজখন যিহেতু আমাৰ 10 মিনিটো ভালকৈ হোৱা নাই আৰু 45 মিনিটছৰহে তো অকণমান ৰখিছোঁ আৰু বৰষুণটো কমালৈকে কমিলে আৰু ঘূৰিম আৰু নে কি কওকচোন এই নদীটোৰ নাম उम्मत रिवर UMNGOT অঁ उम्मत रिवर। আৰু এনে ডাউকি বুলিও জানে ন ताकि ये जगह का नाम है, हाँ। रिवर का नाम है उम्मत। অঁ নদীটোৰ নাম বেলেগ হয় ডাউকিটো মানে ইয়াৰ জেগাটোৰ নাম হয় नहीं है ना, তো এয়া এক ছেকেণ্ড এইখনো আহি গ'ল हमने ऐसा मुन्ना का बोल दिए ना। আৰু এইখনো আহি গ'ল বৰষুণটো ৰখিবলৈ নামেই লোৱা নাই এতিয়ালৈকে তো এয়া গুফাটোৰ তলত আমি 3খন নাও ৰখি আছোঁ বৰষুণ যিহেতু দিয়ে আছে নন ষ্টপ আৰু আজি পানীও বহুতখিনি বাঢ়িছে ক'বলৈ গ'লেতো আজি বহুতখিনি ৰিক্সতে আছোঁ আমি ইছ পানী চাওক না পুৰা ধাৰ বৈ আছে আৰু তো এয়া যে ফটোখন লগাই দিছোঁ এইটোহে অৰিজিনেল নদীৰ পানী ডাউকিৰ আৰু এয়া চাবই আহিছিলোঁ আমি বাট আজি সম্পূৰ্ণ বেলেগহে দেখিবলৈ পালোঁ তো কি ক'ম আৰু সেয়া যে আপোনালোকে আগত দেখিছেনে পাথৰবোৰ যে আছে সেইটো ছাইড হ'ল বাংলাদেশ তো সেই তেনেকৈ ব'টিং অকণমান কৰিলোঁ আৰু 10 মিনিটছমান ভালকৈতো নহ'লে বৰষুণৰ কাৰণে য'ত 45 মিনিটছ তো তাৰ পৰা আমি 4 কিলোমিটাৰমান আগুৱাই আহি পেলাই এয়া ভাৰত আৰু বাংলাদেশৰ বৰ্ডাৰ চাব আহিলোঁ ইয়াত লিখা আছে ইণ্ডিয়া বাংলাদেশ ফ্ৰেণ্ডশ্বিপ গেট তো চবেই আহিছে আৰু চাবলৈ তো আপোনালোককো দেখুৱালোঁ চাওক আপোনালোকে এয়া বাংলাদেশৰ গেটখন সেইটো পাৰ বাংলাদেশ আৰু এয়া আমাৰ ভাৰতৰ মানুহবোৰ আছে ইয়াত আৰু এয়া আমাৰ BSFৰ জোৱানবোৰ পহৰা দি থাকে ইয়াতে আৰু আজি মানুহবোৰ ডাউকিত যোনদিনে আহিছে তাৰে পৰা ইয়াতেও আহিছে আৰু বৰ্ডাৰ চাব ভাৰত বাংলাদেশৰ আৰু এইখন আমাৰ হ'ল ইণ্ডিয়াৰ ফ্লেগ তো তাৰ পৰা আমি চাই মেলি এতিয়া ৰাওনা হ'লোঁ আৰু ঘৰলৈ তো এতিয়া গৈ আছোঁ আৰু কি দেখিবলৈ পাওঁ আপোনালোককো দেখুৱাই আছোঁ তো চাই থাকক ইছ ৰাস্তা আৰু এতিয়া বৰষুণটো কমিছে আৰু লাহেকৈ আৰু কথাটো হ'ল যে অহা যোৱাতে বেছি টাইম গুচি যায় কাৰণ আমি পুলিচ বজাৰৰ পৰা ডাউকি অহালৈকে 3 to 4 আৱাৰ্ছমান লাগিলে আকৌ আমি এতিয়া ৰিটাৰ্ণ হ'ম পুলিচ বজাৰলৈকে তো তাতো 3 to 4 আৱাৰ্ছমান গ'ল তো এদিনত মানে এটা জেগাহে ভালকৈ ঘূৰিব পাৰি আৰু আপোনালোকো যদি আহিব বিচাৰিছে তো সময় লৈ আহিব আৰু কাৰণ যিহেতু এটা দিনত এটা জেগাহে ধুনীয়াকৈ ঘূৰিব পাৰি আৰু আমাৰ ইয়াত মেঘালয়ত বহুত ভাল জেগা আছে ঘূৰিবলৈ মোৰো চাবলগীয়া বহুত আছে ইয়াত এবাৰ এই দুটা জেগা চালোঁ আৰু ভালকৈ নেক্সট আকৌ আহিম সময় মিলাই আৰু এবাৰ চেৰাপুঞ্জীৰ ফালে নগ'লোঁ আৰু যিহেতু আগতে আহিছিলোঁৱে মই 7 Sister Falls এইবোৰ দেখিছোঁ নেক্সট আকৌ আহিম তাতো বহুত চাবলগীয়া জেগা আছে বাকী
তো এতিয়া আহি থাকোঁতে অকণমান ব্ৰেক ল'লোঁ ইয়াত লাঞ্চটো কৰিবলৈ। সপোনতো পৃথকতো তুমি তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো পৃথকতো তুমি তুমি জানা হেজাৰৰে মাজতে। তো আমি তাৰপিছত ভেজে অৰ্ডাৰ দিলোঁ আৰু কিবা কিবি এনেকৈ খালোঁ আৰু ভিডিঅ' কৰিব নহ'লে আৰু যিহেতু ইমান ভোক লাগি আছিল। তাৰপিছত আমি খাই মেলি ওলাই আহি ইয়াৰ ছাইডৰ ফালে ৰেষ্টুৰেণ্টৰ ইমান ধুনীয়া এটা ভিউ দেখিবলৈ পালোঁ, চাওকচোন। তো এয়া চাওকচোন বতৰটো আকৌ অন্ধকাৰ হৈ আহিছে, গাড়ীৰ লাইট জ্বলাই আছে এতিয়া, নহ'লে একদম মানে দেখিব নোৱাৰি আৰু একো। মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুৰীয়া গানে গানে তুমি মোৰ সুৰে সুৰে তুমি মোৰ দূৰে দূৰে নৰবা মোৰ পাওঁ যেন কাষতে মোৰ তেজে তেজে তুমি মোৰ খোৱা জুৰীয়া যে কত জনমৰে মোৰ আপোন যে তুমি খুবা তুমি সপোন। এয়া অলপ বজাৰো কৰিলে চব্জিৰ দোকান দেখি পেলাই ৰাস্তাত। ভয় খাই গ'ল পোৱালীকেইটাই। তো এয়া চবেই বজাৰ কৰি আছে আৰু চব এইবোৰ গুৱাহাটীৰে চাগে মানুহ। এতিয়াই সূৰ্যৰ পোহৰটো দেখিবলৈ পাইছোঁ অকণ অকণ, বতৰটো অকণমান ভাল কৰিব লৈছে আৰু। দেখিলো যে তোমাকে চকুৱে চকুৱে চিনি পালো হঠাতে। তো এয়া আমি পুলিচ বজাৰ আহি পালোঁ। এতিয়া আমি গাড়ীত বহিম আৰু গুৱাহাটী যাবলৈ ঘৰত। তাৰে আগত অকণমান ইভিনিং ভিউটো দেখাইছোঁ। বাই বাই আৰু শ্বিলং। তো এতিয়া আমি গাড়ীত বহি গ'লোঁ, গুৱাহাটী যাব ৰেডি একদম। আৰু এই দুদিন থাকি ভালেই লাগিল, আকৌ আহিম আৰু ভিডিঅ' বনাব আছে। তো এতিয়া পূৰা ভাগৰ লাগি আহিছে আৰু গা চা একদম বেয়া, ৰাতিপুৱাৰ পৰা যিহেতু ফুৰিলোঁ বহুতখিনিয়ে। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। তো মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। চ' বাই বাই। দুহাতেৰে ফালি দুখৰে নয় নতুনৰে ধুতুলে